সো হে গাইজ মই আজি আহিছোঁ তোমাৰ আপোনাৰ মাইনাৰ মোবাইল ষ্ট'ৰত। চোৱা আপোনালোকে দেখিছে চাগে কিমান ভিৰ আছে। চ' ইয়াতে ময়ো নিজে এটা আইফোন কিনিছোঁ, বহুত মানে কম ৰেঞ্জতে পাইছোঁ। আপোনালোকে চাৰিআলিৰ পৰা ডাইৰেক্ট চিধা আহিলে আগত দেখিব পাৰে চুফু কিটচেন আছে, তাৰে ডাইৰেক্ট চিধাই আছে মাইৰা মোবাইল ষ্ট'ৰ। এতিয়া আহিছোঁ মাইৰা মোবাইল ষ্ট'ৰত, তাতে আপোনালোকক আইফোন দেখাব পুৰা কম ৰেঞ্জৰ পৰাই পুৰা চব মোবাইল আছে। কালেকশ্যন চাওক আপোনালোকে, এইবোৰৰ আছে কালেকশ্যন চাওক। যেনে ধৰণৰ লাগে চব আইফোনতে পাব, আপুনি এণ্ড্ৰইডো পাব। ষ্টাৰ্টিং ক'ৰ পৰা কৰিব? ষ্টাৰ্টিং দাদা আইফোন 6s পাই যাব, 5000 টকাৰ পৰা ষ্টাৰ্টিং পাই যাব আইফোন 6s। 6s অল ৱৰ্কিং কণ্ডিশ্যন অৰিজিনেল থাকিব, আপোনাৰ এমাহৰ পৰা ডেৰ মাহৰ ভিতৰত গেৰাণ্টি থাকিব। আৰু নেক্সট 7 ল'ব পাৰে আপুনি, 6500 টকাৰ পৰা 7 পাই যাব। বাপৰে, 6500 টকাত 7। আৰু নেক্সট আপুনি X 15500 টকাৰ পৰা X পাই যাব। 15500 পৰা X পাই যাব। কিবা ডিছকাউণ্ট আৰু ভিডিঅ' চাই আহিলে আমাৰ কোনো আইডি ফ'ল' কৰি আহিলে 500 টকা ডিছকাউণ্ট হ'ব। জল্দি আহিব। আৰু নেক্সট এক্সা পাই যাব 14500 পৰা। এক্সা পুৰা গুড কণ্ডিশ্যন, চব অ'কে ন? অলপ সকলোৰে গেৰাণ্টিও থাকে আৰু গেৰাণ্টিও আছে বোলে। গেৰাণ্টি থাকে। ত' নেক্সট 11 পাই যাব 20000 টকাৰ পৰা। 20000 পৰা 11। নেক্সট 13 লৈ লওক আপুনি, 37000 পৰা ষ্টাৰ্টিং। 13 37 পৰা ষ্টাৰ্টিং। পুৰা কি দেখিছেনে? একদম চাইন মাৰিছে কণ্ডিশ্যনত। মোক চাব পাৰি নিজৰ। আৰু নেক্সট 12 Pro পাই যাব 40000 পৰা। 12 Pro 40000 যেনে কামত কথাই বেলেগ আৰু। 13 Pro পাই যাবা, এভেইলেবল কালাৰ আছে 13 Pro। 13 Pro 55 পৰা ষ্টাৰ্টিং পাই যাবা। 13 Pro আছে এইবিলাক 13 Pro দামটো কিমান ক'লে? 55 পৰা ষ্টাৰ্টিং, 55 55ৰ পৰা। 13 Pro Max পাই যাব 60000 পৰা ষ্টাৰ্টিং। আৰু কিবা ডিছকাউণ্ট হ'বনে? ডিছকাউণ্ট আছে, আমাৰ দোকানৰ আইডি যদি ফ'ল' কৰি আহে 500 টকাকৈ ডিছকাউণ্ট কৰিব। 500 টকাকৈ ডিছকাউণ্ট পাব আপোনালোকে। এইটো অফাৰত দি দিম মই। আইফোন এক্সআৰ অনলি 11000 টকা, জাষ্ট ফেচ আইডি কাম নকৰে। ফেচ আইডি কাম অল অৰিজিনেল আছে, ডিছপ্লে অৰিজিনেল, কিন্তু ৱৰ্কিং আছে। আপোনাৰ 11000 টকা পাই যাব। 11000 টকাত এক্সা। এই 14 আছে কিমান? 45000 পৰা। 45ৰ পৰা আছে। 14 Pro পাই যাব 75ৰ পৰা। 75 ন? 14 Pro চাব পাৰে, গোটেই বেলেগ আৰু। 14 Plus পাই যাব 50000 টকা। কিমান? 50000 টকা 14 Plus। 14 প্লাছ 50000 টকা কোনেও দিব নোৱাৰে। এণ্ড্ৰইডৰ ষ্টক আছে, এণ্ড্ৰইডৰ ষ্টকৰ কাৰণে মাইৰা মোবাইলছৰ আইডিটো ফ'ল' কৰি ৰাখক, তাতে আপডেট থাকে, তাতে আপডেট পাই যাব। এতিয়া লোকেশ্যনটো আপোনালোকে ভালকৈ কৈ দিব। গুৱাহাটী হাতীগাঁও খিজিবাৰী চাৰিআলি, আপোনাৰ 𝗦𝗣𝗚𝗏 অপজিট সুফি কিটচেন। আৰু আগতে এবাৰ মেছেজ কৰিলে হ'ল, লোকেশ্যন দিম বুলি সুধিলে হ'ল, মই লোকেশ্যন দি দিম। মইতো এনেও আপোনাৰ আৰু সেই কিমান টাইম অপেনিং থাকে? অপেনিং টাইম আপোনাৰ ৰাতিপুৱা 10টাৰ পৰা ৰাতি 10টালৈকে। আৰু মইতো আপোনালোকৰ নম্বৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰিব। আৰু যদি অফাৰটো লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি দাদাক দেখাব, দাদাই অফাৰটো দি দিব। আইডিটো ফ'ল' কৰি ৰাখিব। আইডিটো ফ'ল' ৰাখিব কিন্তু। ঠিক আছে তেনেহ'লে।